নমস্কাৰ, মই আতাউৰ ৰহমান। আপোনালোক আটাইলৈ প্ৰীতি আৰু সম্ভাষণ জনাই ফাষ্ট নিউজ অসমৰ এডিটৰ ইন চিফ জহিৰুল ইছলামে লিখা এটি কবিতা আপোনাসবৰ মাজলৈ আগবঢ়ালোঁ। কবিতাৰ শিৰোনাম হাঁহিৰ মূল্য। হাঁহি হাঁহি মাৰিব বিচাৰোঁ, হাঁহি হাঁহি কথাও ক'ব বিচাৰোঁ, কিন্তু ভাগ্যই কাল মোৰ হাঁহিবোৰ উৰুৱাই নিছে এজাক বলিয়া ধুমুহাই। বহুতে কয় দাঁতবোৰ টেৰা, সেইবাবে হেনো মোৰ মুখত হাঁহি সভা নেপায়। বহুতে কয় আকৌ চকুৰ লতি কলা চাই, ৰঙা চকুজৰি আৰু মুখমণ্ডল বেধক বেভৎস, সেইবাবে হেনো মোৰ মুখত হাঁহি সভা নেপায়। এন্ধাৰ ৰাতি চোতালত বহিলে জাকে জাকে নিয়ৰৰ দৰে উচৰণি গৰে প্ৰতিটো নিশাই। গাৰুবোৰ তিতি গোন্ধ ওলোৱাৰ ভয়ত পুৰণি প্লাষ্টিকৰ চকীখনত নিৰ্জন নিশাত বহি বহি জুখি থাকোঁ কিমান গভীৰ চকুৰ সাগৰখন। কোনো কুল কিনাৰ নাই, উফন্দি উঠা নিয়ৰবোৰ সৰসৰে ঝৰ্ণা হৈ কুলু কুলু শব্দৰে ঢল বৈ আহে গাল, বুকু আৰু গেঞ্জিৰ ময়লাবোৰ হেনো ধুই চাফা কৰিবলৈ। কিন্তু প্ৰতিপল প্ৰতিক্ষণে চকুৰ পৰা টপ টপকৈ সৰি পৰা নিয়ৰবোৰে চিঙা ফটা কাপোৰবোৰ আৰু বুকুখন পচাই পেলালে। বুকুখনত ঘাঁ হৈছে, গোন্ধ ওলাইছে, দুৰ্গন্ধ। সেয়ে হাঁহিবোৰ মৰি শুকান কাঠ হৈছে। সিহঁতেতো নাজানে স্বাৰ্থপৰ সংসাৰত অৰ্থহীনসকলৰ যন্ত্ৰণাময় আৰু প্ৰেৰণাদায়ক হাঁহিৰ মূল্য কিমান। ধন্যবাদ।